সাবস্ক্ৰাইব কৰক এই হাঁহি ধেমালি চেনেলটি আৰু নতুন নতুন ভিডিঅ' পাবৰ কাৰণে বেল আইকনটো ক্লিক কৰক ধন্যবাদ সেলফি লে লে সেলফি থোড়া লে বাহ দোস্ত তুমি বৰ ধুনীয়া গান গাইছা দেই তুমিতো ধুনীয়া গান গোৱাই আমি এক কাম কৰোঁ আমি গান এটা উলিয়াই দিওঁ দিয়া টকা পইচা ধেৰ লাগে নহয় টকা পইচা কাৰণে তুমি চিন্তা নকৰিবা মই আছোঁ নহয় মই তোমাক দি সহায় কৰিম দিয়া অঁ তেনেকৈ হ'লেতো ভালেই ডাইৰেক্টৰ এজন আছে নহয় আমাৰ এইখিনিতে অংকুৰ সেই অংকুৰ যে আমাৰ গাঁৱৰ যে কাইলৈ এবাৰ তালৈকে যাওঁ ব'ল তেনেহ'লে কাইলৈকে যাওঁ ব'ল তাৰ ওচৰলৈ তেনেহ'লে গৈ থাকোঁ বৌ বৌ ঘৰতে আছে চাগে হেই কাক বিচাৰিছে এই ডাইৰেক্টৰজনক বিচাৰি আহিছোঁ হা হা অংকুৰ বৰা অঁ অঁ তেখেত অলপ বিজি আছে কি কথা আছে মোৰ আগতে কওক নাই আমি তেওঁক লগ পাব তেওঁক লগ পাব লাগিব নাই তেনেহ'লে নহ'ব আপোনাক ক'ব নোৱাৰিম নহয় সেইবিলাক কথা তেওঁকে ক'ব পাৰিম হ'ব বাৰু তেনেহ'লে আপোনালোক সেইফালে ৰখি থাকক অঁ হ'ব ক'ৰ যে মানুহবিলাক আহি থাকে নহয় কোন আহিছে হয় ছাৰ এই মানুহ দুজন আহিছিলে ভিতৰলৈ আহিবলৈ ক হ'ব ছাৰ এই আপোনালোকৰ ভিতৰলৈ মাতিছে আহক বাৰু কওকচোন কি কামত আহিলে দাদা মানে মোৰ এই বন্ধুজনে বৰ ধুনীয়া গান গায় তাকে আমি মানে গান এটা উলিয়াম বুলি ভাবিছোঁ তাকে আপোনাক কথা পাতিবৰ কাৰণে আহিলোঁ কি কয় আপুনি অঁ বাৰু গম পালোঁ বাৰু তোমালোকে গানৰ সংক্ৰান্তত আহিলা বাৰু তোমালোকৰ পৰিচয়কেইটা দিয়াচোন ক'ৰ পৰা আহিলা বা আমাৰ ঘৰটো যে সেই যে বাঁহবাৰীডৰা তাৰ চাইডতে সেই ৰাস্তা কিনাৰত বাঁহবাৰীডৰা দেখিছে আপুনি যে এইফালে গ'লে দেখা পাই যে সেই বাঁহবাৰী কিনাৰত আমি দুটা থাকোঁ আৰু সেই আপুনি গৈ পেলাই বাঁহবাৰীডৰাৰ ওচৰত ৰখি পেলাই কাৰোবাৰ এটা সুধিলেই হ'ল ঘৰ কোনটো ইহঁতৰ কৈ দিব বাঁহবাৰীডৰাৰ চাইডৰ ঘৰটো কাষৰ ঘৰটোৱে যাবচোন আপুনি চাই আহিব আমাৰ ঘৰটো অঁ বাঁহবাৰী কথা ক'লা আৰে বাঁহবাৰীটো অঞ্চলত বহুত আছে চবৰে ঘৰতে বাঁহবাৰী আছেই আমি গাঁৱলীয়া মানুহ যেতিয়া বাঁহবাৰী থাকিবই এতিয়া তোমালোক বা কোনখিনি বাঁহবাৰী এতিয়া বাঁহবাৰী বুলি ক'লেতো চবেই নিজৰ পিছফালৰ বাঁহবাৰীৰ দৰে দেখা পাওঁ লেট্ৰিনৰ কাণৰ বাঁহবাৰীবিলাক যে সকলোৱে থাকেই এতিয়া তোমালোকৰ কোনটো লেট্ৰিনৰ বাঁহবাৰী বা আপোনাৰ নামটো ক'ব নেকি অঁ মোৰ নামটো নাজানা নেকি তোমালোকে জানো তথাপিও কনফিউজ অঁ ঠিক আছে মোৰ নাম অংকুৰ বৰাই বাৰু মই ইয়াৰে এজন সৰু সুৰা মিউজিক ডাইৰেক্টৰ আৰু গানৰ ডাইৰেক্টিং কৰোঁ আমাৰ গাঁৱতো কেইবাটাও ডাইৰেক্টৰ আছে বুজিছে অঁ আছে এই যে ভাওনা হলৰ যে এই যে কিবা কাগজ এখন লৈ মাতি থাকে এই পিছে যে গৈ থাকে যে এই স্পীকাৰটো লৈ যে গৈ থাকে এই নহয় কি কৈছা তোমালোক মই ভাওনাৰ আখৰ সূত্ৰ নহয় মই গান যে অঁ এই নাটকত যে গান যে গায় বাৰু এইবিলাক বাদ দিছোঁ এতিয়া মূল কথাটো লৈ আহা হয় ছাৰ মই গান এটা গাব বিচাৰোঁ অঁ ঠিক আছে ধুনীয়া গান গায় মোৰ বন্ধু ধুনীয়া গান গায় ছাৰ মই ধুনীয়া গান গাওঁ ঠিক আছে বাৰু তোমালোকে ধুনীয়া গান গোৱা মই গম পাইছোঁ বাৰু ছাৰ শুনি লওক এটা বাৰু শুনোৱাচোন তোমালোকে কিনো গান বাৰু লৈ আহিছা ছাৰ মিউজিক এটা হোৱাহেঁতেন ভাল হ'লহেঁতেন মিউজিক পিছে তোমালোকে মিউজিক কিহত বা বজোৱা এই যে এনেকে বজাই থাকে ছাৰ আমি গোৱা গানটো যে অঁ গাই দে ছাৰ শুনক কৈ থাকিব নে গানো গাবা ছাৰ মই সুৰ কাটিব পৰা নাই মোক মিউজিক এটা লাগিছিলে নহ'লে মিউজিক লাগিছিলে নহয় ছাৰ মই দেখিছোঁ 1 মিনিট বাহিৰতে মিউজিক এটা দেখিছোঁ 1 মিনিট হয় ছাৰ মই বৰ ধুনীয়া মিউজিক বজাওঁ ৰেডি মই গাবলৈ ওলাইছোঁ মিউজিকটো বজা অঁ তই গা মই বজাম নহয় এই তোমাৰ বাদ্যটো যে আনিলা সেইটো ক'ৰ বাদ্য কৈ আছোঁ ৰখিব ছাৰ কৈ আছোঁ মোৰ গানটো শুনি লওক না एग्जाम पास आए दिल घबराए
ना जाने क्यों टीचर ने पेपर बनाए एग्जाम पास आए दिल घबराए ना जाने टीचर ने क्यों पेपर बनाए ৰ'বাচোন, তোমালোকে গান গাবলৈ আহিছা? গানটো গাওঁ বুলি ক'লেতো গাব পৰা নাযায়। গানত কিবা ৰাগ তাল এইবোৰতো থাকে, স্কেল থাকে। তোমালোকৰ এইবিলাক আছে নাই? আছে, আমাৰ স্কেল আছে। ঐ, তোক যে মই বাঁহৰ স্কেল এডাল বনাব দিছিলোঁ, কি কৰিলি? হে ছাৰ, স্কেল আছে। চাহ আমাৰ ঘৰত তাল আছে। হে আমাৰ ঘৰতো আছে, এই যে বৰ তালযোৰ। ঐ নামঘৰটো চাই আমাৰ তাল আছে। হেৰি, এই বিহু আহি আছে নহয় ছাৰ, এই বিহু গান এটা গাবলৈ কিমান দীঘল স্কেল লাগিব ছাৰ? কিহৰ স্কেলৰ কথা কৈছা মানে? গানত আকৌ বাঁহৰ স্কেল, এইটো কি মানে? ছাৰ আপুনি কোৱা নাই জানো বাঁহৰ স্কেল, কাঠৰ স্কেল, প্লাষ্টিকৰ স্কেল? ইছ ৰাম, আমাৰ বাঁহৰ স্কেল থকাটো আছেই, কিন্তু প্লাষ্টিকৰ স্কেল এডালো আছে। হে ভগৱান, কি কৈ আছা তোমালোকে? বাঁহৰ স্কেল এখন LP স্কুল পাইছা নেকি? হয় ছাৰ, প্লাষ্টিকৰো আছে। আপুনি যে তালৰ কথা, আমাৰ ঘৰত তাল আছে, নামঘৰত বৰ তালো আছে। ইছ ৰাম, খালা তোমালোকে। কি গান গাবা? এবাৰ বিহু বতৰ, কিবা বিহু এটা গোৱাচোন। ছাৰ, বিহুৰ স্কেলডালেই বিচাৰি পোৱা নাই, কিমান দীঘল ল'ম? অঁ, সেইটোহে হ'লগৈ নেকি এতিয়া? আমাৰ ঘৰত কেনেকে ৰাগটো নুঠে? ধৰক কিবা এটা লাগিলে কৰিলে আমাৰ পতককে ৰাগটো উঠে। এই ধৰক ছাৰ, আপোনাক এক চাট দি দিলোঁ। ছাৰ, আপোনাৰ ৰাগ উঠিলে? অঁ, তেনেকুৱা ধৰণৰতো ৰাগ নহয়। তোমালোকে শংকৰদেৱৰ ৰাগৰ কথা শুনা নাই? ৰাগ ভটিয়ালি একতাল। ছাৰ, ইয়াতে আৰু এটা বস্তু আছে। এই মোবাইলটোকে ধৰিলোঁ, ধৰি লৈ থেকেচি ভাঙি দিলোঁ, তেতিয়াও ৰাগ উঠা উঠে। হেৎ তেৰিকা, তোমালোকে দেখোন গানৰ বিষয়ে একোৱেই নাজানা। সেইটোতো ৰাগ হয় ছাৰ এটা। ছাৰ, বহুত ৰাগ আছে। ৰাগ বস্তুটো তেনেকুৱা নহয়তো। তো গানৰ ক্ষেত্ৰত ৰাগ এইটো সেনেকুৱা নহয়। এইটো তোমালোকে দেখোন এতিয়া কথাটো কাজিয়ালৈ টানি লৈ গৈছা এতিয়া। ছাৰ, ৰাগ বুলি ক'লে আমি সেইটোৱে বুজোঁ। ছাৰ, আমি গান এটা উলিয়াম বুলি ভাবিছোঁ, আপুনি সহায় এটা কৰক। নহয়, তোৰ ৰাগ তাল তেনেকে হ'লে নহ'ব নহয়। ছাৰ। বাঁহৰ স্কেল, কাঠৰ স্কেল, প্লাষ্টিকৰ স্কেল, সেইবিলাক কি? ছাৰ আপুনি শিকাই দিয়ক। ছাৰ, গান এবাৰ আমাৰ ফেমাছ হ'ব লাগিব। এই ওলা ওলা, এইডাল দেখিছ নহয়? ওলা ভালে ছাৰ, ভালে। এই কি ওলা এইবিলাক? ওলা, এই উঠ। যা ওলা, ভালে ভালে ওলা বুলি কৈছো সিহঁতক। যা ওলা বাহিৰ। ছাৰ, কি মানে এইবিলাক, কি মানে? তুমি কথাটো শুনাচোন। ওলা